Hi friends, মই পাৰ্থ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ট্ৰেভেল উইথ পিপি ডেকা। ঘৰৰ পুখুৰীত অকণমান মাছ মাৰিম বুলি ভাবিলোঁ আজি। তো পুখুৰীত পুৰা পানী বৰষুণ দিয়াত এইকেইদিন অলপ কম আছিল, এতিয়া বাৰু বাঢ়িল পানী আগত। আৰু এতিয়া আমি খালত নামিলোঁ, জাল পুৰা একদম ৰেডি, মিণ্টু দা আছে আৰু ভাইটি এটা আছে। খুব সুন্দৰ। আৰু কষ্ট কৰি আছো, কি হয় উঠে নুঠে। তলৰ ফালে টানিব লাগে, ওপৰৰ ফালে টানিব লাগে, ভৰি চৰি বিষ। হা টানি আছো। তাৰ ফালে এতিয়া টানিব লাগিছিল নহয়, টানি থাকা আৰু এইটো আমাৰ হৈছে লাজুকী লতা নে কি কয় এইটো? লাজুকী লতা। এইটো নেমু। মাছকেইটা অলপ ইফালৰ পৰা কি হ'ল, মাছটো আহিছিল নহয়, ওলাই গ'ল। একদম ফাইনেলি ইমান কষ্ট কৰি টানাৰ পাছত এইটো এটা আৰু এই দুটা বহুত জমনি হ'ল মানে। কিন্তু নেক্সট যোনটো পুখুৰীত গৈ আছোঁ, আৰু এটা ওচৰতে আছে, সেইটো পুখুৰীত গৈ আছোঁ, তাত দেখাম কেনেকুৱা। তাত আৰু সাংঘাতিক আৰু এটা পুখুৰী, এতিয়া আমি মাছ মাৰিম আমি তিনিটাই, আহক চাব। আৰু এতিয়া আহিছোঁ আমি তোমাৰ 2 নম্বৰ এইটো কি হ'ব? 2 নম্বৰ খালত। ইয়াতে একবাৰ নামিম, কাৰণ ইয়াততো গেৰাণ্টি ডাঙৰ মাছ পাম, মই গেৰাণ্টি দিছোঁ আপোনালোকক। আৰু মোক এই জোকে খালে ইয়াতে হাতত, এয়া ৰঙা ৰঙা। কি হ'ল ভাই? তোৰ অৱস্থা বেয়া। বহি থাক পানীত, পানীত বহি যাওঁ অলপমান, কিন্তু সাংঘাতিক কামটো নকৰিবি। মেন ভাৰ্চেছ ৱাইল্ড ফিল্ড আৰু। তাতে তুমি মাছটো আছে। এই পাঠ এইটো কি ধৰো নেকি? চাই ল চিন্তা কৰিছ, চাও বলটো ফটো এটা মাৰ, এই মাছ খুৱাম, পঠাই দিলোঁ। নহয় ক'ত 5 কিলো এইটো নহয় এইটো মই চাওঁ মাছকেইটা। গতিকে কোনটো ধৰা গাইছ, আপোনালোকে কমেণ্টত জনাই দিয়ক, কমেণ্ট কৰি জনাই দিব কোনটো মাছ ধৰোঁ আমি। ব্ৰিডটো ভকুৱা কোনটো ধৰা কওক। এইটো কি চাওক, এইডাল হ'ল আমাৰ সাপৰ কাপোৰ, সাপৰ মুঠ। বহাগত নতুন কাপোৰ, এইটো শ্ল' মোচন কৰোঁ।
আৰু এইফালে মায়ে মোৰ কাৰণে বিহুৱান ল'লোঁ, মায়ে এখন বিহুৱান দিলে আমাক। আৰু এতিয়া মায়ে ধুনীয়াকৈ চাহ, এয়া বৰা চাউলৰ জলপান নহয়, চিৰা, পায়স, পিঠা, লাড়ু, দৈ। থেংক ইউ মা। আমি ষ্টাৰ্ট কৰোঁ এইখন পিঠাৰে। লগে ভাগে খাব পাই মানে বহুত ভাল লাগিছে। এতিয়া ময়ো খাওঁ ভাতৰ লগতে। আজি মাছ মাৰি পেলাই এয়া মাছ ধুনীয়াকৈ বনালে। এয়া কি মগজ দি বেহাৰ আৰু মাছ খাওঁ ধুনীয়াকৈ। আৰু এয়া চাটনি কি হৈছে ভাত খালি? ভাত খাই চেচ একদম। মাছটো বম টেষ্টি আছিল। আৰু বোলে গাইজ এতিয়া বোলে তামোল পাৰিব লাগিব, কাৰণ তামোল খাব মন গৈছে। ভাতকেইটা খাই উঠি তামোল লাগে অকণমান। মাংস খালে তামোল খাওঁ, কিন্তু তামোল গছৰ পৰা পাৰিব লাগিব। পাৰি থোৱা তামোল নাই এতিয়া। তামোল গছত কোনডাল গছত তামোল আছে চাওঁ। হাতীডাল ক'ত বাৰু? হাতীডাল কতেই তামোল কতেই সেইটো চাইডৰ পৰাই পাৰি দে। ইনচে মিলিয়ে এই পাথৰ পাৰ্থ। তামোল খাওঁ। তুমি এখন খোৱা। কমপ্লিট পাৰফেক্ট। আৰু এনেকৈ তামোল চামোল খাই এতিয়া অলপমান ওলাই আহিছোঁ ঘৰৰ পৰা। অলপ বিহু বুলি অলপমান ফুৰি আহোঁ অলপমান, আৰু ইফাল সিফাল এনেই অলপমান ভাবিলোঁ বাইকখন লৈ ওলাই আহিলোঁ। এতিয়া এক্সট্ৰিম ৰাতি ইয়াত হ'লে এতিয়া এইবাৰ ভয় লাগব। জেগাটো দেখিছেনে? বহুত অলপমান গছৰ তলত একদম এইটো সূৰ্য একদম ওলাই আছে সাথে। কিন্তু ধুনীয়া একদম পিচ পোৱা যায় এনেকুৱা জেগাত, ঠাণ্ডা বাঁহৰ তল। আৰু আপোনালোকে ভিউটো চাওক, কি ধুনীয়া ভিউ। একদম গাঁৱৰ মাজত হাইৱে, কোনো নাই ৰাস্তাত, একদম ফালিব পাৰে। কিন্তু মই এইখন বাইকেৰে ইমান নাফালোঁ বাৰু। আৰু ভিউটো বৰ ধুনীয়া পালোঁ ইয়াত, সেইটো কাৰণে ইয়াত অলপ ৰখিলোঁ। আৰু গছৰ তলত ৰখি ভাল লাগিল। চাৰিওফালে পথাৰ, পানী, গাঁৱৰ মাজত পৰিৱেশ। আৰু এবাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা। সকলোৰে মংগল হওক, আপোনালোকৰো ভাল হওক, মোৰো ভাল হওক। আৰু এনেকৈ আজি ভিডিঅ'টো ইয়াত শেষ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ভিডিঅ' লৈ নতুনকৈ এবাৰ আহিম। আৰু চাই থাকিব ট্ৰেভেল উইথ পিপি ডেকা। থেংক ইউ। জয় আই অসম।